নমস্কাৰ কন্যাকাললৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই কুমকুম। এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ মুছলমান লোকসকলৰ বাবে লৈ আহিছো এটা ভাল খবৰ। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ভাল খবৰ। কিছুদিন পাছতেই ৰাজ্যত আৰম্ভ হ'ব, সমগ্ৰ দেশতে আৰম্ভ হ'ব ৰমজান মাহ আৰু সকলোৱে ৰাখিব ৰোজা, পবিত্ৰ ৰোজা। আৰু এতিয়া ইতিমধ্যে আমাৰ হাতত আহি পৰিছে ৰমজান আৰু ৰোজা মাহত কৰিবলগীয়া আপুনি ইফতাৰ আৰু চেহৰিৰ সময় তালিকা। এই মুহূৰ্তত মুছলমান লোকসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ যে ৰমজান মাহত আপুনি যিহেতু ৰোজা পালন কৰিব, গতিকে কোন সময়ত আপুনি কৰিব লাগিব ইফতাৰ আৰু চেহৰি, এই সন্দৰ্ভত সময় তালিকা আমাৰ হাতত আহি পৰিছে। কিয়নো স্থান ভেদে ইফতাৰ আৰু চেহৰিৰ যি সময়, সেই সময় বিভিন্ন হ'ব, ভিন্ন হ'ব, আৰু সেয়েহে এই মুহূৰ্তত আমাৰ হাতত এই তালিকাখন আহি পৰিছে। আৰু আপোনালোকক এই মুহূৰ্তত জনাই দিব বিচাৰিম এই ইফতাৰ আৰু চেহৰিৰ সবিশেষ খবৰ কন্যাকা লাইভৰ দৰ্শকক। কোটি কোটি মুছলমানৰ বাবে এটা ডাঙৰ খবৰ, মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ, এটা ভাল খবৰ লৈ অহাৰ আমি প্ৰয়াস কৰিছো। ৰাজ্য তথা দেশৰ কোটি কোটি মুছলমান লোকসকলৰ বাবে এই মুহূৰ্তত এটা ভাল খবৰ, কিয়নো আহি গ'ল পবিত্ৰ ৰমজান মাহৰ ইফতাৰ আৰু চেহৰিৰ সময় তালিকা। যিহেতু কেইদিনমান পাছতে আৰম্ভ হ'ব পবিত্ৰ ৰমজান মাহ, আৰু ৰমজান মাহৰ ইফতাৰ আৰু চেহৰিৰ সময় তালিকা ইতিমধ্যে প্ৰকাশ পাইছে। 2 মাৰ্চৰ পৰা আৰম্ভ হ'ব মুছলমানসকলৰ ৰোজা। 2 মাৰ্চৰ পৰা সমগ্ৰ মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ ৰোজা আৰম্ভ হ'ব। মাজত মাত্ৰ কেইটামান দিন বাকী বুলি ক'ব পাৰি, আৰু তাৰ পাছতে আৰম্ভ হ'ব পবিত্ৰ ৰোজা। কিন্তু কোন দিনা কোন সময়ত চেহৰি কৰিব আপুনি ৰোজা মানি থকাৰ অৱস্থাত, ৰমজান মাহৰ সময়ছোৱাত আপুনি কোন দিনা কোন সময়ত চেহৰি কৰিব তাৰ সময় তালিকা ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। কিয়নো স্থান ভেদে ইয়াৰ সময় ভিন্ন হ'ব, আৰু কোন সময়ত আপুনি কৰিব ইফতাৰ তাৰো ইতিমধ্যে তালিকা আমাৰ হাতত আহি পৰিছে। আপুনি কোন সময়ত চেহৰি কৰিব, কোন সময়ত ইফতাৰ কৰিব তাৰ তালিকা ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। কোটি কোটি মুছলমান লোকৰ বাবে এটা ভাল খবৰ, প্ৰত্যেক দিনাই চেহৰি ইফতাৰৰ সময় হ'ব পৃথক। আৰু ৰমজান মাহত আপুনি যিহেতু ৰোজা পালন কৰিব, আৰু সমগ্ৰ মাহটোতে চেহৰি আৰু ইফতাৰৰ সময় পৃথক হ'ব। আৰু ইফালে ঠাই ভেদেও পৃথক চেহৰি আৰু ইফতাৰৰ সময়, আৰু বিভিন্ন ঠাই ভেদেও চেহৰি আৰু ইফতাৰৰ সময় পৃথক হ'ব। গতিকে এই মুহূৰ্তত আমি আপোনালোকক সেই সময় তালিকা, সেই সময় জনাই যাবলৈ চেষ্টা কৰিম এই বাতৰিৰ জৰিয়তে। 2 মাৰ্চ 1 হিজৰি ৰবিবাৰে পুৱা 4:30 শেষ হ'ব চেহৰি, আৰু বিয়লি 5:25 ইফতাৰ। এই মুহূৰ্তত আমি জনাই গৈছো যে 2 মাৰ্চৰ 1 হিজৰি ৰবিবাৰে পুৱা কিমান সময়ত চেহৰি আৰু ইফতাৰ হ'ব, আৰু 3-4 মাৰ্চ 2 আৰু 3 হিজৰি সোম মঙলবাৰ পুৱা 4:27 চেহৰি, আৰু বিয়লি 5:26 হ'ব ইফতাৰ। এই মুহূৰ্তত আমি আপোনালোকক জনাই গৈছো। আৰু 5-6 মাৰ্চ বুধবাৰ আৰু বৃহস্পতিবাৰে পুৱা 4:26 চেহৰি হ'ব, আৰু বিয়লি 5:28 হ'ব ইফতাৰ। এই মুহূৰ্তত আমি আপোনালোকক জনাই গৈছো সবিশেষ খবৰ। আৰু 7 আৰু মাৰ্চ শুকুৰবাৰ আৰু শনিবাৰে পুৱা 4:24 হ'ব চেহৰি, আৰু বিয়লি 5:29 হ'ব ইফতাৰ। আপুনি চাই লওক সময় তালিকাখন, আপুনি লিখি লওক এই সময় তালিকাখন। আৰু 9-10 মাৰ্চ ৰবিবাৰ আৰু সোমবাৰে পুৱা 4:22 হ'ব চেহৰি, আৰু বিয়লি 5:30 হ'ব ইফতাৰ। আমি আপোনালোকক 9 আৰু 10 মাৰ্চৰ চেহৰি আৰু ইফতাৰ সময় জনালো। এতিয়া আমি জনাইছো যে গুৱাহাটীতকৈ কিন্তু 1 মিনিট পিছত চেহৰি আৰু ইফতাৰ হ'ব নলবাৰীত। গুৱাহাটীতকৈ নলবাৰীৰ যিখিনি বাসিন্দা আছে তেওঁলোকে 1 মিনিট পিছত চেহৰি আৰু ইফতাৰ কৰিব পাৰিব, কিয়নো গুৱাহাটীতকৈ 1 মিনিট পিছত আৰম্ভ হ'ব। আৰু ইফালে গুৱাহাটীতকৈ 2 মিনিট পিছত হ'ব চেহৰি আৰু ইফতাৰ বৰপেটাত। আৰু বৰপেটাত যিসকল মুছলমান ধৰ্মাৱলম্বী লোক আছে তেওঁলোকে গুৱাহাটীতকৈ 2 মিনিট পিছত চেহৰি আৰু ইফতাৰ কৰিব লাগিব, কিয়নো সময় বেলেগ হ'ব স্থান ভেদে। আনহাতে ফিতৰাৰ পৰিমাণ 1633 গ্ৰাম ঘেঁহু বা তাৰ বজাৰ মূল্য। এই মুহূৰ্তত আমি আপোনালোকৰ ফিতৰাৰ যি পৰিমাণ সেয়াও জনাইছো, আৰু তাৰ বজাৰ মূল্য আমি আপোনালোকক জনাই দিব বিচাৰিছো। কোটি কোটি মুছলমান লোকসকলৰ বাবে এই মুহূৰ্তত এটা ভাল খবৰ আহিছে, এটা ডাঙৰ খবৰ আহিছে। এই মুহূৰ্তত আমি জনাই গৈছো, কিয়নো কিছুদিন পাছতে ৰাজ্যত আৰম্ভ হ'ব পবিত্ৰ ৰমজান মাহ, লগতে সকলো মুছলমান ধৰ্মাৱলম্বী লোকসকলে পালন কৰিব ৰোজা। আৰু আহি গ'ল পবিত্ৰ ৰমজান মাহৰ ইফতাৰ আৰু চেহৰিৰ সময় তালিকা। আপুনি ৰমজান মাহত ইফতাৰ আৰু চেহৰি কোন সময়ত কৰিব তাৰ সময় তালিকা ইতিমধ্যে আহি পৰিছে। আমি আপোনালোকক জনাই দিব বিচাৰিছো যে 2 মাৰ্চৰ পৰা আৰম্ভ হ'ব মুছলমানসকলৰ ৰোজা। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে এটা ভাল খবৰ যে 2 মাৰ্চৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে পবিত্ৰ ৰমজান মাহ, পালন কৰিবলৈ গৈ আছে পবিত্ৰ ৰোজা। কিন্তু কোন দিনা কোন সময়ত আপুনি চেহৰি কৰিব লাগিব, ৰমজান মাহ চলি থকাৰ সময়ত, আপুনি ৰোজা পালন কৰি থকাৰ সময়ত কোন দিনা কোনটো সময়ত আপুনি চেহৰি কৰিব লাগিব, কোনটো সময়ত আপুনি ইফতাৰ কৰিব লাগিব তাৰ সময় তালিকা ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। আৰু ইফতাৰৰ সময় আমাৰ হাতত আহি পৰিছে, কিয়নো স্থান ভেদে সময় পৃথক হ'ব বুলি জানিব পৰা গৈছে। গতিকে
এই মুহূৰ্তত আমি আপোনালোকক এই সময় তালিকাখন সবিশেষভাৱে জনাই দিব বিচাৰিছো প্ৰত্যেক দিনাই সেহৰি আৰু ইফতাৰৰ সময় হ'ব পৃথক প্ৰত্যেক দিনাই সেহৰি আৰু ইফতাৰৰ সময় পৃথক হ'ব বুলি আমি এটা নাথাকা নাইকিয়া হৈ গ'ল